Hello everyone, আজি মোৰ জুৰুন মই আৰু ৰেডি হৈ গৈছোঁ আৰু মোৰ জুৰুন আহি পাই গৈছে তো সব জলদি হৈ গৈছে তো ইহঁতৰ ঘৰৰ মানুহ ভিন্দো দাদা ভাগিন এয়া বা আৰু মই ৰেডি হৈ গৈছোঁ তো মানে ফাৰ্ষ্টৰ ভিডিঅ'খিনি কৰা নহ'লে তো ৱেলকাম টু মাই ইউটিউব চেনেল যিসকল নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব তো বলক আৰু এয়া আমাৰ বৌ মোৰ লগত আছে আৰু এইখিনি জুৰুনৰ সেই ষ্টাৰ্ট কৰিছে আৰু তো জুৰুনহঁত হয় এয়া চব বহি আছে বস্তুবিলাক পিন্ধাইছে এয়া বাপিদাৰ ৱাইফ হয় বৌ তো এইবিলাক জুৰুনৰ জুৱেলাৰীবোৰ সোণৰ খাৰু আৰু এইবিলাক পিন্ধোৱা আৰম্ভ কৰিছে আৰু কি আনিছে চাই থাকক আৰু এইটো খাৰুটো মানে লকটো উল্টা চিষ্টেমটো পাৰা নাই তো এইবিলাক ড্ৰেছ এইটো জোতা তো মই চুই দিছোঁ আৰু বস্তুবোৰ আৰু চবে ফালে ফটোগ্ৰাফাৰ আছে আৰু এইবিলাক বস্তুবিলাক এইটো বেগটো কেনেকুৱা লাগিছে জনাব আৰু কোনটো বস্তু চবতছে বেছি ভাল লাগে কমেণ্টত জনাব আৰু এইবোৰ ড্ৰেছ এইটো লেহেংগা ৰিচেপশ্যনৰ আৰু এইযোৰ লেহেংগাই হয় কিন্তু এইযোৰ মই মানে নিজে মানে ড্ৰেছ কিনি পিনে ডিজাইনাৰ দি পিনে মানে এইটো ডিজাইন কৰি চিলাইছোঁ আৰু লেহেংগাটো তাৰপাছত এইযোৰ মেইন ছেটযোৰ দেখিছে এইফালে পেহীহঁতে পূৰা মানে লাইটৰ কানেকশ্যনটো দিয়া নাছিলে কিয় সেইকাৰণে মানে গৰম লাগিছে অলপমান তাৰপাছত হৈ গ'ল এইবোৰ আৰু ফটোশ্বুট হৈ আছে আৰু খানা যিটো মই খাবৰ কাৰণে আহিছিলোঁ ভাবিছিলোঁ খাব পাম ভিনদেউৱে কৈছে নাপায় বুলি কিন্তু ভিনদেউৱে কোৱাটোৱেই হ'ল যে আৰু এয়া মোৰ ষ্টুডেণ্ট আহিছিলে ভণ্টি ষ্টুডেণ্টকেইজনীকো মাতিছিলোঁ আৰু তাৰপিছত খুৰীহঁত মই পনীৰৰ চব্জিটো খাম বুলি বহুত টেষ্টি হৈছিলে কিন্তু ভিনদেউৱে ক'লে যে নাপায় সেইটোৱেই হ'ল আমাৰ দেও ক'লে যে নাপায় আমাৰ মাতো চবে খাই আছে কিন্তু মোৰ দেউক গৈ সুধিলোঁ যে পায় নেকি নাপায় তো এইটো মোৰ লুক আৰু ফটোশ্বুট কৰিলোঁ আৰু এইটো এটা ৰিলছ বনালোঁ ইনষ্টাৰ কাৰণে তো কিমানখিনি দেখাব নোৱাৰিলোঁ যিহেতুকে মই ফোনটো মানে ইমান ল'ব নোৱাৰিলোঁ নিয়মৰ মাজত তাৰ মাজতে আপোনালোকক দেখালোঁ আৰু এইটো আমাৰ এতিয়া ৰাতি সন্ধিয়াৰ এটা নিয়ম হ'ব তো তাৰ কাৰণে মানে এইটো ড্ৰেছ কৰিছোঁ আৰু এয়া মোৰ পেহী আৰু মামা তো মামাও আহি পাইছে তো এয়া নিয়ম হ'ব যে তো সেইটোৰ কাৰণে বামুণে মানে এইখিনি কৰি আছে তাতে মই পূজাত বহিব লাগিব তাৰপাছত আমি বহুত এনজয় কৰিলোঁ তাৰপিছত এয়া কালিৰ কাৰণে ডেক'ৰেশ্যনৰ মানুহ আহিছিলে তো আমি ডেক'ৰেশ্যনৰ মানুহৰ ফুল এইবিলাক চালোঁ আৰু আমি এনজয় কৰিলোঁ এয়া যোৰহাটৰ বা সুমন ভণ্টিকটো চিনি পায়েই চাগে চব ভিডিঅ'ত দেখিয়ে থাকে তো চবে এয়া ভিনদেউৱে মোৰ কাৰণে গিফ্ট এটা আনিলে থেংক ইউ ভিনদেউ তাৰপাছত ধুনুৱে মোক এইটো আঙুঠি পিন্ধাই দি আছে ভৰিত তাৰপাছত ইহঁতি মানে পূৰা ইয়াতে বহি লৈছে চোফাটোত আৰু গান চান লগাইছে পূৰা ফুল এনজয় কৰিছে আজি আৰু ভিনদেউৰ ফালে আছে ইফালে বা খুৰী চব মানে ঘৰৰ যিমান চব সেইটো সুমনে গমে পোৱা নাই চিন্তা কৰি আছে সি কিবা তাৰপিছত বায়ে এটা ডান্স কৰিলে ডান্সটো চাব আপোনালোকে বহুত ধুনীয়া ডান্স কৰিছে বায়ে চাইছে আপোনালোকে আৰু এয়া আমাৰ পেহীৰ ছোৱালী বা মাইনু বায়েও ডান্স কৰিব সুমনে কিবা কথা কৈ আছিলে আৰু মই ভিডিঅ' কৰি সি গমেই পোৱা নাছিল তাৰপাছত পোৱালীকেইটা আমাৰ আছেই তাৰপিছত আৰু ডান্সো হ'ব কিবাকিবি এয়া ধুনুক কিবাকিবি জোকাই আছে সুমনে আৰু বায়ে এইফালে মোবাইল চাই আছে ৰখিব পৰা নাই নাচো লাগিছে এয়া আমাৰ পেহা ডাঙৰ পেহা যোৰহাটৰ সুমনৰ দেউতা হয় তাৰপাছত এই খুৰাজনে নাচি আছে আৰু এইফালে বহুত পোৱালীকেইটাই খুব এনজয় কৰিছে আমাৰ টিকলাক চাওক কি ধুনীয়া ডান্স কৰিব চাব আৰু আমাৰ দেউতাই তাক চায়ে আছে মানে পোৱালীকেইটাই কিন্তু বহুত এনজয় কৰিছে খুৰাই তাক লগতে মানে লাগিয়ে থাকে তো সেইকাৰণে খুৰা একদম খুৰাও ৰখিব পৰা নাই মানে তাৰপাছত সি পূৰা নাচিছে আৰু এইফালে মাইনুবাৰ ল'ৰাটো সি শুই গৈছে চোফাত আৰু তো পোৱালীবিলাকক চায়ে ভাল লাগে আৰু মোৰ মনটো বেয়াও লাগি আছে যিহেতুকে কাইলৈ বিয়া তো ইহঁতক চাই পিনে মনটো অকণমান মানে ভাল লগাই আছে আৰু
আজি জোৰোণ পিন্ধাই থৈ গৈছে তো তাৰ কাৰণে মানে অলপ মনটো হেৰি হৈ আছে তো বৌ হয় ইহঁতৰ লগতে অলপমান আমাৰ পেহী সৰু পেহী তাৰপাছত আৰু এয়া চাওক খুৰা ৰখিব নোৱাৰিলে তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব আমাৰ টিকলাৰ সৈতে বাই বাই